দীৰ্ঘদিনৰ মূৰত গাঁৱত আহিলোঁ কিন্তু ভালে গছনিবিলাক ঠিকে আছে ই গাঁও সেই গাঁৱে হৈ থাকিম হা খেতিয়কবিলাক খেতিয়কে হৈ থাকিম অলপো ডেভেলপ নহ'ল চাবা ভালে হৈছে গাঁৱৰ লগবিলাক বা ক'ত আজিকালি লগবিলাক মই এটাও দেখা নাপাওঁ এইটো কানিয়া নেকি মই পঢ়ি আছে সি বেচেৰা তাৰ ওচৰত যাব লাগিব তাই আছোঁ তাৰ ওচৰত যোৱা ঐ কানিয়া যোৱাকালি আহি পাইছোঁ খেতিয়কে হৈ থাকিলে হা আমাক চা লেভেল চা তাৰ টাউনত যাই কি ডেভেলপ হৈ আহিছোঁ মিছা কথা আছো না অলপ কথা পাতো বহু ইফালে বহুত দিন লগো পোৱা নাই ন তাকেতো এইখিনি বহোৱা অলপমান বচোৱাচোন তাতে কিয় বহিম নতুন কাপোৰ নতুন লমপেণ্ট তই লাৰি চালিয়ে মানুহ ডাঙৰে হ'ল দেখোন তই তই এতিয়া লাৰি চালিয়ে মছলা এইবিলাক হেই লেতেৰা হ'ব এইবিলাক চাওক কিছুমান একো নহয় বচোন বহ অলপ কথা পাতো আছোন ব তই আগত বহিলিচোন একো নহয় দে ভাই অলপ লেতেৰা লাগিলে ইছ ৰাম আগতে ভাই একেলগে খেলিছিলোঁ একেলগে পঢ়িছিলোঁ এতিয়া ইয়াত বহিবই নোৱাৰা হ'লি একেলগে তাৰমানে এইবিলাক আমাৰ ব্ৰেণ্ডেড মাল বুজি পাইছা এইবিলাক মই অনলাইনত লেভেল চা তাৰ পুৰা একদম ফোন কৰি দিওঁ ক'ব লাগি লৈ যায় গুৱাহাটী আৰু ইয়াতে বহি পেলাই লেতেৰা লাগিলে তাতে আৰু কথাটো বেয়া বনাওঁ পইচা পাতিও বহুত যায় বুজি পালি এতিয়া পিছে কি খবৰ পাতি কি হ'ব আৰু এনেকৈ গাঁৱতে খেতিত লাগি আছোঁ এনেকৈ তইনো বাৰু এনে গুৱাহাটীত কি কাম কৰা গুৱাহাটীত এতিয়া ক'ব লাগিলে মই বহুত ডাঙৰ কণ্টেক্ট কৰোঁ গুৱাহাটীত তাৰপিছত এইবিলাক যি জোতা চেণ্ডেল জোতা পিন্ধি অহা নাই মই আজি চেণ্ডেল পিন্ধি আছোঁ এই চেণ্ডেল চাবি নেকি ব্ৰেণ্ডেড মাল মানুহ ডাঙৰে হ'লি না মানুহ ডাঙৰ হৈ গ'লোঁ পেণ্টটো ব্ৰেণ্ডেড নেকি কিমান লৈছে পেণ্টটো বহুত দামী কিমান ল'ম পিছে তই মই এতিয়া আন্দাজত ক'বাই নোৱাৰিম ল'লোঁ তোৰ অনুমানিক 1000মান ল'ব লাগে এইটো পেণ্ট 1000ত পাবি আমিতো কিনিব নোৱাৰোঁ এবাৰ ৰচোন লাগি চাইছোঁ অনলাইন কৰোঁতে মোৰ 2000 গৈছে অনলাইনত আহি পাওঁতে 60,000 হৈছে আমি আৰু ক'ত পিন্ধিব পাৰিম ভাই গাঁৱলীয়া মানুহ তই লাৰিয়ে আছে বাৰে প্ৰতি মই কি ধুনীয়া ভাল লাগছে না পেণ্টটো সেইকাৰণে চাইছোঁ আৰু নালাৰিবি মই এতিয়া থোবা দিব যাব লাগিব গম পাইছে না এই থুবিক আৰু গুৱাহাটী গেলি থুবিক ধুবা দিওঁ এইগিলা কাপোৰ মই নোধো নহয় লেভেল চা তাৰ বাহানা কৰি থকা যাবে হা কাপোৰবিলাক ধৰ মেচিনখন পাই খাই ৱাশ্বিং মেচিনেও কাম নকৰে এইদাৰ পিছত সিদাই কাম পাতিয়ে থাকে মোক বাবু সময় নিদিয়ে একেবাৰে দেহাটো আৰু কাপোৰখিনি যোৱা বছৰ আকৌ ঘৰ মুচবা দিব ঘৰ আছে মুচবা কামে কাম নহয় মুঠতে দেউতাই বন্ধকত থোৱা বুলি একেবাৰে আজি কি এটা বাহানা কালি এটা বাহানা পইচা কাটা 100 টকা কাটব কালি 50 টকা কাটব মই কি কৰি চলিব লাগে এতিয়া ক'ৰ কিহত থৈ দিলা মোক দেউতাই বন্ধকত মোৰ একে হাহাকাৰৰ বাকী নোহোৱা কৰি মাছি দেহাটো মোৰ চেণ্ডেলটো চাই আছোঁ চাওঁ দিছোঁ দেই ভাই অলপ পিন্ধি চাওঁ ভৰি নাচাই কিয়া ইমান ধুনীয়া নতুন তোৰ ভৰিৰ অৱস্থা কি কুকুৰে কাটি দিলেও নাখোৱা হৈ আছে তোৰ ভৰি এই ভৰিত তই চেণ্ডেল পিন্ধিবি এতিয়া নকবিয়ে ভাই আমি পিন্ধিয়ে নাপালোঁ তই এতিয়া গুৱাহাটীত গেলি ডাঙৰ মানুহ হ'লি তইতো পিন্ধিব পাৰিবিয়ে ভাই তই চা এই চেণ্ডেল মোচা মানুহ মোৰ চাকৰ আছে গুৱাহাটীত এই চেণ্ডেলবিলাক কি ধুনীয়া ফাইনকৈ মুচি কৰিছে দেখা নাই চিকচিকীয়া হৈ আছে ক'ব নালাগে আৰু মোৰ তাতে যদি মই গুৱাহাটীত কোৱা ফলপো আছে বুলি ক'লে গুৱাহাটীত কপি যায় গম পাইছা মোৰ ভয়ত 10খান মোৰ বডিগাৰ্ড ইমান চিনি পাইতো গুৱাহাটী মোৰ গোটেই মোৰ বুলি কলি ভুলে নাই গুৱাহাটীখন মোৰে বুলি ক'ব পাৰি
বনাওঁতে ইমান দেৰি নেকি? মই যাব লাগে সোনকালে, ইমান দেৰি। খালি চাহ লৈ আহিছা, বিস্কুটবিলাক কি হ'ল? নে খাই শেষ কৰিলি তই? মিঠাই আছে, মিঠাই খাবি নেকি? হ'ব যা, বাকী কাম কৰ যা, বাকী কামবিলাক কৰ। জোতা কিছু জোতা চাফা কৰ। ৰুম চুমবিলাক খাৰা হৈছে? হৈছে। এতিয়া আহি পাবই, কিবা এটা মাছ গৈ আকৌ শান্তিয়ে নাই। জোতাখিনি ভালকে মুচিব লাগিব। যাবই নহয় ক'ৰবাত, এতিয়া আকৌ আহি পেলাই জোতাখিনি গুচি যাবগৈ। ঐ কলবো, তোৰ কি জোতা মচাই অহা নাই নেকি? হ'ব, পানী এগিলাচ লৈ আহ। কি দেউতা ঈশ্বৰ? পানী এগিলাচ লৈ আহ। পানী কি মেকামেকি কৰি আছা? আনি আছো ৰ। এই দেউতা ঈশ্বৰ লওক। কি পিলাকবিলাক কি হ'ল? খালি হাতত পানী লৈ আহিছ যে? ধুব আছে, গোবা আছে। কি কৰি আছিলে মানুহে? অলপ দেৰি হ'ল উঠোতে। 50 টকা কাটা যাব তোৰ। হেল্ল', এই মালখিনি হৈছে নে নাই? তাতে যে পঠাব দিছিলোঁ, পঠাইছা? কমপ্লেট? আচ্ছা। এই গাধ, কি মালিচ কৰি আছা? হা, দিম মাৰি। ভালকে মালিচ কৰ। মালিচ কৰ মানে জানা নেকি? কি মালিচ কৰিছা তই? হা, একো মালিচ হোৱা নাই মহা। এতিয়া 100 টকা কাটা যাব এই মালিচত। মালিচ কৰিব হোৱা নাই তোৰ। প্ৰভু দেউতা ঈশ্বৰ, আপুনি যদি মোৰ এনেকে পইচা কাটি থাকা, পানী দিওঁতে 50 টকা, মালিচ কৰোঁতে 100 টকা, মোক ঘৰখন কেনেকে চলিব ঈশ্বৰ? তই নতংকি কৰি নাথাকিবি, তোৰ দেউতাৰে মোৰ তাত কাম কৰাকৈ থৈ দিছিল। তই কাম কৰি থাক। তই এইবিলাক একো মালিচ হোৱা নাই। নাই একো হ'ব নাই। দেহা চাগিলা বি উঠছি। তাতে আকৌ মোৰ মালিচ কৰা মানুহ আছে নাই, মাছাজ কৰা। মিছা কথা। তাৰমানে দেহা চাগিলা বিষ উঠিলি, এইবিলাক মালিচ চালিচ কৰি দিয়ে তাৰমানে। মই ঘৰতে পাতি লৈছোঁ। দামী দামী তেল, পুৰা বিহৰ তেল এইবিলাকে দি মালিচ কৰি দিয়ে আৰু। এতিয়া আমাৰ এতিয়া নায়ে নহয় এইবিলাক এতিয়া। ইয়াতে আৰু ক'ত থাকব আৰু, গাঁৱলীয়া পৰিৱেশ। তাতে আকৌ টাউনৰ পৰিৱেশ না, তো তাতে যায় ডাঙৰ মানুহে হ'লি আৰু কৰবিয়ে ভাই এইবিলাক। পিছে তই আজিকালি গেলা মেলা খাব বাদ দিলি নেকি? খাওঁ অলপ অলপ। পিছে তই খানে নাখা? গেলা চেলা এইবিলাক খাই নেকি? তাতে মোৰ একদম উইস্কি, বিয়াৰ, ব্লেক ডগ এইবিলাক। মিছা কথা। গেলা কোনোবা খাই নেকি আজিকালি? গেলা এইবিলাক বাদ দি, সেইবিলাক জামানা গেছি, গমাইছা? গোটাই আগতে মোৰ লগত একেলগে নিমখেদিয়ে খালি, একো চাটনা নোহোৱাকে। এতিয়া গোটেই টাউনত যায় ডাঙৰ মানুহে হ'লি থয়। এইবিলাক কোনে কৰিব? হা, এইবিলাক কি হৈ আছে? কি মচা হ'ল? চব ঠিক কৰ। যা, মাল এক পেক লৈ আহিবিচোন। কোনটো কৰিব? এই তাতে টেবুলত আছে, যা। ব্লেক ডগ। টেবুলটো লৈ আহিবি। itu kapan aku ya Duta Ishor, itu black dogger pig. Sakana apa? Sakana lagi bu. Sakana nawa kan nih. Duta Ishor. Nanti bute mungkin dijawab apa lu nohai. Dijawab apa ini? Nah? Kamu tak cuma lo kemana tuh? Salah ikan mau kalau udah kamu lakukan. Kuno eta kamu mana ঠিক মতে করবা নরে। পয়সা কিটা হলে আরামত লাগবো। ইয়াতে 100 টাকা কাটা হবে।
তই এই নাই একো ধমা নাই তাতে একে মোৰ এই ভৰ্তি হৈছে বটল তাতে খাৱা মানুহ নাই যদি এতিয়া মিছা কথা ভাবি তুমি মাৰি থৈ আহো না ৰেগৰ আকৌ নহ'লে চাকৰবিলাকে শেষ কৰি দিব খাই থাকিলে উলিয়াই যাওঁ এটা দুটা বটল সিহঁতক খা বুলি কেইটা এছ কৰ হেৰি কৰিবিচোন এবাৰ আহিলে লৈ আহিবিচোন এটামান কি কিবা এটা আনিলেই হ'ল নাম ক এই নাম নাজানো নহয় মই লেগডগ খাবি কি খাবি লেগডগটো কেনেকুৱা হ'ব লেগডগটো মানে এক পেক যদি দিব খানা একদম ধুনীয়া টোপনি আহে একদম হ'ব দে বাৰু যিকোনো এটা লৈ আহিবিচোন আহোঁতে হ'ব ৰেডি দে বাৰু ঘৰনো কিমান থাকবি অল্প দেখোন বিৰাট ডাঙৰ মানুহ হ'ল গুৱাহাটীত যায় ড্ৰেছ পাতিও বেলেগ হ'ল ধানবিলাক কাটি পেলাই ইয়াৰ লগত যোৱাই ভাল হ'ব নেকি কথাটো সুধি আছোঁ আৰু ইয়াক এই হল্প এই কথা এটা ভাবছিলোঁ মই এই হেৰি ধানখিনিও কাটা হওক কাটি মেলি একেবাৰে আজৰি হৈ লওঁ মই তোৰ লগতে যাম বুলি ভাবছোঁ এই লৈ যাবিচোন তই মোক পইচা পাতিও নাপায় কাম চামো ইমান নাপায় একেবাৰে কৈছোঁ নহয় বৰ বেয়া অৱস্থা হৈছে তই লৈ যাওঁৱে ভাই কিবা কৰি মোক তই এতিয়া যাম বুলি কৈছাহে এতিয়া কেনেকেনো নেও গাঁৱৰে মানুহ তই এতিয়া তাতে মোৰ যিবিলাক কণ্টেক্টত কাম কৰে নহয় নে একদম পূৰা একদম ডিগ্ৰী লৈ পাছ কৰা চব এতিয়া তইতো পঢ়া শুনাও নাই কি কাম দিম তোক এতিয়া তই গাঁৱৰে মানুহ লগৰ এতিয়া এই মোচা কাচা দিবও বেয়া লাগব তাৰপৰা জোতা দুটা মুচবা দিবও বেয়া লাগব কাপোৰ চাপোৰ ধুবা দিবও বেয়া লাগব মহাই নদীত চাই দেখবা তোৰহে নাই পঢ়া শুনা এতিয়া কি কৰা যায় ৰচোন বাপেকে মোক ফুটা ধৰ পাইছে এইবাৰ বজাই থাকিব লাগে এইবাৰ গেলি মই নাহোঁ এইবাৰ গেলি মই বাপেকে নাহোঁ সদায়ে ফুটা ধৰিব নিচিনা কুবি থাকোঁ মোৰ পিঠি খানত এইবাৰ ক'লে গেলি নাহোঁ আৰু মই